হেল্ল' গাইজ, আজি আমৰ পৰাই আৰম্ভ কৰি দিলোঁ। এয়া আমবোৰ আমি ধুই ল'লোঁ আৰু বৰষুণৰ বতৰ যিহেতু কি কৰোঁ কি নকৰোঁ আমকে খাই দিলোঁ। আৰু যোৱা ৰাতি বতাহে গোটেই আমবোৰ পেলাই দিলে। এইবোৰ মা ৰাখি দিলে পকিবলৈ আৰু মানুহকো ভগাই দিলে, নিজে খোৱাৰ বাবে ৰাখি দিলে। এয়া দিলোঁ আম বগাক চুকিবলৈ। আৰু বহুত দিন হ'ল আম খাবলৈ পোৱা নাই। আমৰ দিনত মই যদি আম খাবলৈ নাপাওঁ কেনেকুৱা লাগিব নহয় জানো। আৰু ডক্তৰৰ ঔষধ খাই আছোঁ যিহেতু টেঙা খাবলৈ নিদিয়ে তেনেকৈ। এয়া আনিবলৈ গ'লোঁ কলপাতবোৰো বতাহে গোটেই ফাটি পেলাইছে। আৰু টেঙা কলপাতত খাবলৈ মজাই বেলেগ নহয় জানো। এয়া ভগাই ৰেডি কৰি লৈছোঁ আৰু জলকীয়া নিমখ সানি গোটেই ৰেডি কৰি সিয়ে ভগাই দিলে গোটেই সকলোকে আমবোৰ। আৰু বহুত দিনৰ মূৰত আম খালোঁ যে মজাই লাগি গ'ল। আৰু আমাৰ গুণেও হৈ গ'ল বৰা খোৱাত ব্যস্ত। সকলোৱে খাই লৈ বহুত টেষ্টি হৈছে। আজিলৈ বাই বাই।